মালটো মেইন মোক চাহ নালাগে মোক মাল লাগে মাল ছাগলী গৰু একদম চুপ মই এটা গুৰুত্বপূৰ্ণ কথা পাতি আছোঁ চুপ ৰাতিপুৱা 9:30 বজাত আপোনালোকক সুন্দৰভাৱে বুজাই দিম। এইটো নকওঁ কোন আৰু শিক্ষাটো দিয়ে দিম হেৰি ইউ মাল খাব বলক এনেকে কথা মোৰ লগত হেৰি ইমান চিন্তা কৰিব নালাগে মাল খানা আপুনি সেইটো কওক ইমান টেনশ্যনৰ কোনো কথা জানো লাইনৰ বাহিৰত প্ৰশ্ন নকৰি চিন্তা কৰিব নালাগে এইবিলাক চব মোৰ মানুহ আপুনি মাল খাই নাখায় সেইটো কওক বাবা মই মদ খাই থাকে মানুহৰ লগত কথা নাপাতো প্লিজ আপুনি কাক খেলিছে কাক দৌৰুৱাইছে আপুনি মোৰ এৰিয়াত আছে মোৰ এৰিয়াত ইয়াত মালিকৰ ৰাজত্ব চলে আৰু মই মালিক বুজিছা মই মালিক মালিকক ফোন কৰিম এতিয়া কিন্তু আপুনি মোৰ মালিকক কিয় ফোন কৰিব আকৌ মোৰ ফোন আছে মই ফোন কৰিম মই কিন্তু মই বেলেগ পলিটিচিয়ান নহয় দেই মই ভয় কৰা মানুহ নহয় আপোনাক নম্বৰে নিদিওঁ আপুনি কি কৰিব নম্বৰ দিলেহে ফোন কৰিব নম্বৰে নিদিওঁ তুমি যদি এনেকে মদ খাই মই সন্তোষ হৈছিলো এতিয়া ফোন কৰিম মই কৈছোঁ নহয় আপুনি ফোন কৰিব নোৱাৰে আপুনি মালিকক কৰিব মাতক মুণ্ডা চুই দিম এইটো কাম নকৰিবা দেই ভুলতে মোক কৈছে আপুনি মোক ক'বলৈ কোন বে নাই মোৰ নাম হিমন্ত বিশ্ব শৰ্মা নামটো ক'ৰবাত শুনা লাগিছে বা দিয়ক হিমন্তই হওক বা দিয়ক কিবা মালৰ খাই নাখায় সেইটো কওক মদ খাই মন্ত্ৰী এজনক প্ৰশ্ন কৰাটো সাংবাদিকৰ নীতি নিয়মৰ বিৰুদ্ধ নাই মোক উত্তৰ দিয়ক আপুনি উত্তৰ দিয়ক তুমি এতিয়া মদ খাবৰ কাৰণে পাৰ্মিট লাগে জানা নাই তোমাৰ পাৰ্মিট আছে নেকি মদ খাবলৈ পাৰ্মিট লাগে নাই আমাৰ লগত কোনো পাৰ্মিট চাৰ্মিট নাই আমাক শুই উঠি মাল লাগিব মাল হাতেৰে 10টা দিয়ক যদি দিছপুৰ থানাত পাইপ ভৰাব নালাগে তুমি ইয়াৰ পৰা আপুনি নোৱাৰা খাব নালাগে খাবলৈ আপোনাক জোৰ কৰা নাই আপুনি আকৌ পুলিচ চুলিচলৈ কিয় যায় আকৌ দিছপুৰ মই দেখা নাই মইতো জোৰ কৰা নাই হয় নহয় অকে মামীয়ে কৈছোঁ দেই মই দেখা নাই মইতো জোৰ কৰা নাই পুলিচ যাবলৈ পুলিচলৈ ভয় নকৰোঁ নেকি কবি মইতো ভয় নকৰোঁ হয় নহয় তুমি বেয়া নাপাবা তোমাৰ আগত কোৱাৰ কাৰণে মই ভাল পাওঁ অকে এতিয়া মই পুলিচলৈ যাওঁ মুণ্ডা থৈ দিম মই যাওঁ দিয়া ন